মজা মজা লাগিছে ভাল হৈছে দেই সুন্দৰ সুন্দৰ নমস্কাৰ বন্ধুসকল, আজি আহিছোঁ আপোনালোকৰ আগত নতুন এটা ৰেচিপি লৈ। এগ চিলিৰ কাৰণে প্ৰথমতে প্ৰয়োজন হয় কণীৰ। এই কণীখিনি আমি উহাই লৈ এতিয়া ধুনীয়াকৈ চেলাই আছোঁ। শ্ব' কৰি আছোঁ। ফাৰ্ষ্ট নম্বৰ গাৰ্লিক পেষ্ট, চিলি পিচেছ, ময়েম, কৰ্ণফ্লাৱাৰ, আদ্ৰক পেষ্ট, অলপমান কালাৰ, মিক্স মছলা অলপমান, সল্ট। কিবাটো ৰেডি কৰি আছোঁ, আপুনি চাই থাকক। কিবা কিবি দিয়া আছোঁ আমি ইয়াত। ফাৰ্ষ্ট নম্বৰত গাৰ্লিক পেষ্ট দিলোঁ মই অলপমান। ছেকেণ্ড নম্বৰত চিলি পেষ্ট অলপ। থাৰ্ড নম্বৰত অদ্ৰক পেষ্ট অলপ, ময়েম অলপমান, কৰ্ণফ্লাৱাৰ অলপমান, সল্ট অলপমান, মিক্স মছলা অলপমান, কালাৰ। এইটো দিয়াৰ পিছত আমি ইয়াক মিক্স কৰিম, অলপমান পানী দি পেলাই মিক্স কৰিম। যেনিবা আমি এক মিক্স কৰি আছোঁ। এইটো মিক্স হোৱাৰ পিছত ইয়াতে আমি এগটো দিম। এগ বোলেতো আপোনাৰ অসমীয়া ভাষাত কিবা কয় কণী বুলি। এইটো বস্তুটো মই মিলাৱাৰ পিছত একে ফ্ৰাই কৰিম। এইটো চিলিটো মই তেলত দিলোঁ। তেলটো অলপ হালকা গৰম হৈ আছে। এতিয়া গৰম হ'লে বস্তুটো হিচাপত আহিব। দূৰতে ৰ এইটো দূৰত থাক অলপ। এইটো হ'লে এতিয়া আমি ইয়াকে ওলাম। ইয়াক আমি ওলাই দিলোঁ। মই অলপমান তেল দি আছোঁ। এইটো মই চিলি বনাম। তেল দিয়াৰ পিছত অলপমান মই পিঁয়াজ দি আছোঁ। কেপচিকাম নাই, কেপচিকামটো দিব লাগে যিহেতু। তাৰপিছত ইয়াক মোক অলপ ভাজি ল'লোঁ বস্তুটোকে। তাৰপিছত অলপ অদ্ৰক পেষ্ট দিলোঁ, অলপ গাৰ্লিক পেষ্ট, অলপ জালুকীয়া পেষ্ট, অলপ পিচেছ জালুকীয়া দিলোঁ মই। এইটো হালকা ভাজি ল'ব লাগিব বস্তুটোকে। তাৰপিছত অলপমান মই পানী দিলোঁ। আপুনি ড্ৰাই খালে ড্ৰাই খাব পাৰিব, চিলি খালে গ্ৰেভি খালে গ্ৰেভিও খাব পাৰিব বস্তুটো। এইটো অলপমান মই উহাবা দিম বস্তুটো। ইয়াৰ পিছত সয়া চচ দিলোঁ অলপমান। যেহেতু মাত্ৰাটো মোৰ কম আছে, তথাপি মই অলপমান দিলোঁ। দি পিনে এইটোকে মিলাব লাগিব। অলপমান
ভিনিগাৰ দিয়া হ'ল। ইয়াৰ পিছত চিলি চচটো দিলোঁ মই। অলপমান মিঠা বস্তু জাতি চচটো দিয়া হ'ল। ইয়াৰ পিছত মই ফ্ৰাই ডিমাৰ পিচেছটো দিলোঁ। এইটো ডিমা এক চিলিটো সেমি গ্ৰেভি হ'ল। সেমি গ্ৰেভি এইটোকে সেমি গ্ৰেভি বুলি ক'ব পাৰা আপুনি। আৰু ড্ৰাই হ'লে একদম শুকান হ'ব, বস্তুটো একদম ড্ৰাই থাকব। এইটো গন্ধটো বহুত ধুনীয়া আহি আছে। বহুত ধুনীয়া মজা মজা লাগিছে। বঢ়িয়া লাগে। ভাল হৈছে দেই, সুন্দৰ সুন্দৰ। কোনো কথা নাই, ইমান সুন্দৰ। মজা হৈছে।